চৰকাৰে আমাক আগত কি দিছিলে? লুঙি আৰু ধুতি। বিজেপিয়ে কি দিছে? অৰুণোদয়, লাখপতি দিদি আৰু ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে নিযুত মইনা আঁচনি। ল'ৰাবিলাকে মোক কৈ থাকে, মামা ছোৱালীক দিলে বাবুবিলাকক একো নকৰে। তাৰমানে তেওঁ বৰ অসমৰ নামত বৰ বাংলাদেশ বনাব খুজিছে। সেইকাৰণে গৌৰৱ গগৈৰ কথা, পাকিস্তানৰ কথা মানুহে গৌৰৱ গগৈক যে বেয়া পায়, এইটো কথাৰ কাৰণে বেয়া পায়। কাৰণ তেওঁ ছফ্ট কৰ্ণাৰটো সদায় মিয়া মুছলিমৰ লগতে আছে, আমাৰ অসমীয়া মানুহৰ লগত নাই। মই আশা কৰিম কংগ্ৰেছৰ বাকী মানুহবিলাকে ৰেজাউল কৰিমক গতিয়াই উলিয়াই দিব কংগ্ৰেছৰ পৰা। কি শিৱসাগৰক তেওঁ ধুবুৰী বনাব খুজিছে? একদম মনৰ পৰা কওক, চেনীৰ কোৱালিটিটো ভাল নে বেয়া? আপোনালোকে টেষ্ট কৰি চাইছে? ভাল নে বেয়া? দালিৰ কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? কিবা কাৰণত ইয়াৰ লগত মিঠাতেল 1 লিটাৰ লাগি যায়, কেনেকুৱা হ'ব? ভাল হ'ব? এইবাৰ আপোনালোকে বিজেপিক ইলেকশ্যনত জিকাই দিয়ক, দালি, চেনি, নিমখ, তেল, মিঠাতেল চব ফ্ৰী হ'ব। শুই আছে আৰু আপোনালোক গুচি আহিলে। হে ভগৱান। আচ্ছা, মনৰ পৰা এটা সঁচা কথা ক'ব, কালি ৰাতি কোনে কোনে খোৱা নাই? টোপনি কাৰ কাৰ অহা নাছিলে কালি? কাৰোৰে টোপনি অহা নাই। মোক আপোনালোক ঘূৰি যাব লাগিব, বহুতৰ ঘৰ পাহাৰত, যাওঁতে সময় লাগিব। চেকখন লৈহে ঘৰত যাব, কাৰণ আজিতো হাজবেণ্ডে চাহ খাব পোৱা নাই। যদি চেকখন লৈ নাযায় ঘৰত বহুত জোকাব আজি। সেইকাৰণে আপোনালোকে ইয়াৰ পৰা চেকখন লৈ যাব। আকৌ আপোনালোকক লগ পাম 20 তাৰিখে, যেতিয়া আমি অৰুণোদয় 8,000 টকা দিম। তেতিয়া আমি আপোনালোকক আকৌ লগ পাম, আকৌ কথা পাতিম, আপোনালোকক আমি আগবঢ়াই লৈ যাম।